ভিউয়ার্স, তো ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল। তো সকলে গম পায় আজি হ'ল উৰুকা। তো উৰুকাৰ কাৰণে আজি আমি যাম বৰ্ণিবাৰী বজাৰ চাবলৈ। তো বৰ্ণিবাৰী বিশাল বজাৰ গাহৰিৰ কাৰণে বিখ্যাত বজাৰ। তো আজি আমি চাবলৈ যাই আছোঁ। অকলে নাযাওঁ ৰ'ব, মোৰ লগত যাব আমাৰ এই দাদা। আমি আজি বৰ্ণিবাৰী বিশাল মাৰ্কেট চাই আহিম। গৈছোঁ বৰ্ণিবাৰী বজাৰ চাবলৈ। দাদা আছে, চাইকেল মাৰি গৈ আছোঁ পুৰা বৰ্ণিবাৰী। ফাইনেলি আমি পাই গ'লোঁ বৰ্ণিবাৰী বজাৰ। এতিয়া আগৰ ফালে যাই আছোঁ আৰু চাই থাকক আপোনালোকে। তো আপোনালোকক বজাৰ দেখাই আছোঁ, পূৰা চাই থাকিব। এনেই লাম্বা বজাৰ, তাতে আৰু আজি বিহু মস্ত লাম্বা, একদম প্ৰথমৰ পৰা দেখাই আছোঁ, চাই থাকিব। আমি যাই আছোঁ এতিয়া, একদম ফাৰ্ষ্টৰ পৰা দেখাম বজাৰ। তো বৰ্ণিবাৰী এই গাহৰিৰ কাৰণে বিখ্যাত বজাৰ। তো বৰ্ণিৰ ফাৰ্ষ্ট গাহৰি চাম, গাহৰিৰ পৰা যাত্ৰা কৰিম আজি। পুৰা মানুহ হৈছে, ফুল মানুহ একদম। গাহৰি 400 টকা গাহৰি কিলো। দাম কিমান? এতিয়া 380 টকা দাম, 400 380। আৰু সুধি আছোঁ আমি ক'ত কিমান গাহৰি। বলা এই বন্ধাকবি ফুলকবি, বাপৰে। গাহৰি কিমান? 400 টকা। গাহৰিৰ দাম কিমান? বাপৰে বাপ, ইমান দাম গাহৰিৰ। 380 400 একদম 500 লৈ গৈছে আজি। আৰু এতিয়া যাই আছোঁ দৈ গাখীৰৰ বজাৰ চাবলৈ। দাম কিমান কিলো দৈ গাখীৰৰ? 100। দাম কিমান? কিমান হে? 100 টকা কিলো। কিমান আছে তাতে? 2 কিলো। দৈ গাখীৰৰ কিলো 100 টকা। তাৰ ওপৰত জনাই দিয়ক। এতিয়া আহি গ'লো মাছৰ বজাৰ চাবলৈ। এইগিলা চব মানুহ মাছ চাব আহিছে। এইগিলা এই অলপ দেৰিকৈ সিহঁতৰ নিশেষ হ'ব, নিশেষ মানে সিহঁতক ৰাতি আমিয়ে খাব লাগিব নিশ্চয়। এইগিলা মাছ বাচিছে চব। চিতাল মাছ, চিতাল বিকেট। এতিয়া বল্লি মাছ, ডাঙৰ বল্লি আছে পুৰা। মাছবোৰ চাওক না, কিনোতো পিছত দূৰৰে কথা। আগে চাই লওঁ কি ধুনীয়া লাগে চাই কিনি। ইমান ডাঙৰ মাছ, বাপৰে। আকৌ এটা মানুহৰ সমান মাছ আছে বজাৰত। এইটো চাওক কি ডাঙৰ চিতল উলিয়াই দিছে। 3 কিলো আছে বোলে, মই সুধিছিলোঁ 3 কিলো ওজনৰ চিতল এইটো। কি ধুমা একদম। তো ফ্ৰেণ্ডছ, আমি মাছৰ বজাৰ চালোঁ। এতিয়া আহিছোঁ অলপ মানে শাক পাচলি, আলু পিঁয়াজ জ্বালা কি আছে অলপ চাই যাওঁ। কিমান লাম্বা হৈছে বজাৰখন আজি। তো মই পূৰা দেখাই আছোঁ, আপোনালোকে চাই থাকক। পূৰা আজি চাই লওক বজাৰ, পূৰা একদম মাল দামী নিছে। নতুন ফ্ৰেছ মাল আছে। আপোনালোকে আহক আৰু কিনি লৈ যাওক সলকান্তি। পূৰা আলু পিঁয়াজ, বাংনা, বন্ধাকবি, ফুলকবি, কাক কিমান লাগে, পানীলাও চব আছে। পানীলাওটো এভেইলেবল বজাৰতে, পূৰা চব আছে। যি লাগে তো আপোনালোকে আহক, তেনেকৈ বজাৰ কৰক আৰু ঘৰত মস্তি মাৰি খাই থাকক বিন্দাছ। এনজয় কৰক। আৰু এতিয়া গোটাই বাজাৰখন চাই লওক, কিমান মানুহ হৈছে, বহুত মানুহ হৈছে। ডাঙৰ মাছ ন, এতকৈ ডাঙৰ মাছ কিন্তু আমাৰ হাত দেৰি হ'ল, সেইকাৰণে অলপ মাছ দেখা নাপালোঁ। তথাপিও দেখা পাইছোঁ বহুত ডাঙৰ মাছ। আপোনালোকে আহক বাজাৰত, আজি কিনি লৈ আহক মাছ। তো মই আপোনালোককতো ৰাতিপুৱা বৰ্ণিবাৰী বজাৰত গ'লোঁ, দেখালৈ কিবা কিবি দেখা পালোঁ আৰু মাছ চাছ কিবা কিবি। তাৰপিছত এতিয়া ভাটিবেলা হ'ব। তো আজি উৰুকা। তো এতিয়া আৰু এবাৰ বেলশৰৰ বজাৰ চাই আহোঁ। বেলশৰৰ বজাৰতনো কি ওলাইছে চাই বলক চাই আহোঁ কি আছে তাত। তো আজি উৰুকা, একদম পূৰা মাছ মাংস আনক, হাঁহ পাৰ যি আছে চব আনক, আনি কিনে পূৰা মস্তি মাৰি থাকক। বেলশৰ বজাৰ পাই গ'লোঁ। বেলশৰ বজাৰৰ বিকেট মাছ আৰু কি আছে তাৰপিছত আৰু এদিন বিধে মাছ আছে। আৰু আগতে ফালে বা কি আছে চাই ওলাওঁ ৰ'ব। বলক মাছ চাওঁ আজি এতিয়াও। ৰ'ব
শুম বুলি কৈছিলে কিন্তু মই শুব নাপালোঁৱে গটাই মাখা অহাৰ লগে লগে মই ডেন্স কৰিব লগা বাধ্য হৈ গ'লোঁ চখ এই বেটা হাতত ডেন্স চখ না কি ৰকম যাই পাবা দিছে দিওঁতে মানে ভেলা ঘৰ একদম হিলেই গেলছি তাৰ লগত ময়ো অলপ দিলোঁ দ নাচি কিনে অলপমান তো এনেকৈ ভেলাঘৰত নাচি নাচি গোটেই ৰাতিটো পাৰ কৰি দিলোঁ আৰু এতিয়া বাজিল 5:30 মই শাৰী পাইছোঁ আৰু এটা শাৰী পাইছি বাকী শাৰী বনাই চব ঘুমেই আছে ইফালে চব আন্ধাৰ একদম So good morning from আমাৰ গাঁও দুপৰ প্ৰথমতে আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা ৰাখিল মোৰ ফালৰ পৰা তো কালিতো উৰুকা গুচি গ'ল আজি এতিয়া ৰাতিপুৱা মৰ্ণিং ব্লগ কৰি আছোঁ তো কালি উৰুকা বুলি চব ভেলা ঘৰত কালি ৰাতিটো গোটেই গুচি গ'ল কালি ৰাতিৰ কিবা কিবি দেখাম আৰু মই মানে দেখাইছোঁ অৱশ্যে আগতে দেখাইছোঁ যেখনি আৰু অলপ বেছি লাম্বা কাৰণে লাম্বা হ'লে চাই বৰ পাব ভালো লাগিব নহয় সেইকাৰণে খাটা কৰি অলপ দেখাইছোঁ যি ৰাতি চৰ্টকৈ দেখাই দিছোঁ আৰু এতিয়া মৰ্ণিং কুঁৱলী সেয়া ঘৰৰ পৰা আহি গ'লোঁ মই ভেলা বুজি পোৱা যাম ইয়াত মই দেখাই আছোঁ আপোনালোকে চাই থাকক তো গাইছ মই আহি পালোঁ এয়া ভেলা বুজিৰ ওচৰলৈ এইটো হৈছে আমাৰ চুপাৰ ভেলা বুজি আৰু এইফালে এইবোৰ মানুহ বেছি অহা নাই ৰাতিপুৱাটো সকলোৱে গা ধুই আছে তো সেই গাছ দেখা পাই আছে আপোনালোকে এতিয়া আমি জ্বলাম পুজি ব্লক তো ভেলা বুজিও এনাই নজলৈ দিয়ক নিয়ম আছে প্ৰথমতে 3 পাক ঘূৰিব লাগিব তাৰপিছত দে লাগে দিয়া যাব 3 পাকটো ঘূৰি লওঁ তাৰপিছত এইটো জ্বলাই দি আছোঁ এতিয়া 2 পাক 3 পাক হৈ গ'ল এতিয়া আমি সোমাই দিম গোটেইখিনি ভেলা বুজি জ্বলি যাব একদম লাগি গ'ল চব লগা নাই ৰ'ব আস্তে আস্তে লাগিব পূৰা তলফালে লাগি গ'লে মাজত দেখি লাগি যাব চব তো এয়া আমাৰ পুজি ধুনীয়াকৈ জুই জ্বলি আছে আগৰ ভ্লগটোত নিশ্চয় দেখা হৈছিল ভিতৰত নাৰিকলৰ পাত সোমাই দিছিলোঁ তো সেইবিলাকে আগতেই জ্বলিব তাৰপিছত নাৰা জ্বলিব তো ভেলা বুজিটো জ্বলাতে কিবা অগ্নি দেৱতাক পূজা কৰে বা মাখৰে চিটি কিনি চাবচোন এই পূজা কৰি আছে মই দেখাই আছোঁ ৰ'ব অগ্নি দেৱতাক পূজা কৰিব এতিয়া ইয়াত মাখৰে ঘৰৰ পৰা আনি কিনে 3 বাৰ চিটি দিব ইয়াতে আৰু কিবা ক'ব মনৰ ভিতৰতে যাৰ যি কামনা আছে 3 বাৰ চিটি দিলাক 3 বাৰ তোন এওঁ আকলাই দিলে হ'ব নেকি মই দিম এতিয়া মই দিওঁ ৰখ চিটি কিনি মেজি জুই জ্বলে কেনা লাগছে ভাল লাগছে নিশ্চয় খানা খাই কেনা লাগছে একদম ভাল লাগছে মজা আয়তি আছে আয়তি অকল তোমালোকৰ কেনা লাগিছে ভেলা বুজিব মজা উৰুকা কেনা লাগছে এয়া চাব পাৰে আমাৰ ৰাইজ আমাৰ চুপাৰ বাসিন্দা এইবিলাক চব এইগিলা আমাৰ চব চুপাতে বাস কৰি আছে এই এটা নতুন প্ৰজন্ম এইগিলা মইনা এইফালে এইগিলা আছে আৰু বহুত মানুহ আছে ভেলা বুজি পুৰা চেচ হৈ গ'ল অলপমান আছে আৰু এখনি গেলি চব চেচ ধ্বংস হাও কি কৰে ভগৱান চিনা কি সকলোতো কিবা সিয়া কৰা কৰি লাগিব ধৰিছি মানে সৰু ডাঙৰক সিয়া কৰিছি ঠিকে আছে কৰ সকলোৱে তোহাৰে দিন আজি আৰু সিয়া কৰা কৰি তামাম সিয়া কৰিলি হ'ল চবকে আশীৰ্বাদ দিলি হ'ল ভালকৈ মজা এই পৰম্পৰা আমাৰ পূৰ্বৰে পৰা চলি আহিছে সেইকাৰণে পালন কৰি আছে তো এতিয়া মানে চব সেৱা কৰাত ব্যস্ত কাৰণ এতিয়া প্ৰসাদ বিতৰণ হ'ব সেইকাৰণে সকলোৱে পূৰা আমাক বিহুক চিমতে সেৱা কৰিলি হ'ল পূৰা এতিয়া বুট দিব বুট কল নাৰিকল কমলা চব দিব এতিয়া ললি আৰু মাৰিলি হ'ল পূৰা একদম
ভগৱানক ভাবি ভেলা বুজি ভাবি চব এয়া মাৰি প্ৰসাদ দিলে। বিতৰণ অনুষ্ঠান তো এয়া প্ৰসাদ ল'বৰ কাৰণে মানুহ দেখা নাই চব পূৰা বহি আছে প্ৰসাদ দিব এতিয়া প্ৰসাদ খাই লওঁ তাৰপিছত আৰু কৈ আছোঁ কি ক'ব লাগে প্ৰসাদ দি দিলে সকলোৱে প্ৰসাদ খাই আছে এতিয়া তো ময়ো খাই দিওঁ এখন মোৰ হাত মই প্ৰসাদ খাই দিলোঁ এতিয়া বৰ্তমান মই খাই দিলোঁ খোৱাটো দেখা নাই দিয়ক মই খাই দিছোঁ আৰু তাৰপিছত এতিয়া কল আপেল দি গ'ল কমলা টেঙা তাৰপিছত এতিয়া আমাৰ নতুন বছৰৰ কেলেণ্ডাৰ দিছে এইবিলাক আৰু ক'তে ইয়াৰ নতুন বছৰৰ গণেশ বাবা কেলেণ্ডাৰ এই নতুন বছৰৰ কেলেণ্ডাৰ নতুন বছৰৰ কেলেণ্ডাৰ